হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সাপেখাতী অঞ্চলতে থকা এটা চকু লগা দৃশ্য আপোনালোকক দেখাবলৈ যাম। অলৰেডি বহু সাপেখাতী ইউটিউবাৰে দেখাইছে, হ'লেও মই ভাবিছোঁ আজি প্ৰথম চাবলৈ যাম, মই শ্ব' কৰি দিওঁ বুলি ভাবিছোঁ। লগৰ দুজনমান আহি আছে, বৰ্তমান পোৱাহি নাই, পাবহি। দেখুৱাই আছোঁ, ব'লক চাই গ'লোহি বুদ্ধ মন্দিৰ। আজি বৰ বেয়া দিনত আহিলোঁ দেই। আজি আচলতে হেৰি খোলা মানুহজন নাই, তলা মৰা আছে। বাহিৰৰ পৰাই যদি কিবা হয় হ'ব দেখুৱাই যাম আৰু চাই যাম। ভিতৰলৈ সোমাই আহিলোঁ দেই, যেনেকৈ তেনেকৈ। আজি ভিতৰলৈ সোমাই যেনে তেনে দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে এইকেইজনে ফটো মাৰি চেলফি মাৰি আছে। ইমান বুদ্ধ মন্দিৰ বিষয়ে নাজানো, প্ৰথম আহিছোঁ, অকল দেখুৱাইহে যাম, একো ক'বতো নোৱাৰোৱেই। সকলোৱে চেলফি মৰা ভিডিঅ' বনোৱাত লাগিছে। এইফালে এইখন গেটখন। এনেকুৱাই ধুনীয়াকৈ সজাইছে ফুলে চুলে। সেইটো চাওক, এনেকুৱাই ধুনীয়াকৈ সজাইছে। যিমান পাৰোঁ দেখিবলৈ চেষ্টা কৰিছোঁ। এইফালে বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। সঁচাই এনেকুৱাই ধুনীয়াকৈ সজাইছে। এতিয়া যাম ওপৰলৈ উঠি, কি বা আছে ওপৰত এতিয়া, ব'লক দেখুৱাই আছোঁ, চাই থাকিব। বাহ, এনেকুৱাই ধুনীয়াকৈ সজাইছে। চাৰিওপিনে দেখাম কি কি আছে, চাই থাকিব। ওপৰৰ পৰা আৰু ধুনীয়া লাগিছে। গোটেই বুদ্ধিষ্ট মন্দিৰটো এইটো জেড দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। ব'লক এতিয়া সিটো ছাইডলৈ যাওঁ। সিটো ছাইডলৈ গৈ আছোঁ, গৈ থাকিম, চাই থাকিব ধুনীয়াকৈ। এইফালে এই দুটা ভিডিঅ' বনোৱাত লাগিছে। এইফালেনো কি আছে, বৰ বিশেষ নাই। পাছফালে আগফালে যিখিনি চকু লগা দৃশ্য আছে সেইখিনি অলৰেডি দেখুওৱা হ'ল, আৰু এবাৰ ভালদৰে দেখুৱাই দিম। এই মূৰ্খকেইটাই ইয়াত ফটো মাৰি আছে দেই। এইফালে চিৰিত নামি গৈছোঁ। এইফালে এইটো সিংহ। আৰু এবাৰ ভালদৰে দেখাই দিছোঁ।
ভিডিঅ'টো আজি ইমানেই। চ' ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ পিছলৈ আহি থকা ভিডিঅ'খিনি আপোনালোকে যাতে পায়। চ' আজি ভিডিঅ'টো সামৰিলোঁ।